মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে ইতিমধ্যে যুক্তাক্ষৰেৰে শব্দ গঠন কৰিবলৈ শিকিছা। আজি এই ভিডিঅ'টোত তোমালোকে যুক্তাক্ষৰ কিদৰে শব্দৰ আগত, শব্দৰ মাজত আৰু শব্দৰ শেষত ব্যৱহাৰ হয় সেই বিষয়ে জানিবলৈ পাৰিবা। যুক্তাক্ষৰেৰে আৰম্ভ হোৱা শব্দৰ বিষয়ে আজি আমি প্ৰথমে আলোচনা কৰোঁ আহাচোন। ইয়াৰ বাবে আমি কেইটামান যুক্তাক্ষৰ লৈ লওঁ। কৈৰক্ৰ, গৈৰগ্ৰ, জৈন্যজ্ঞ, জয়বজ্ৰ, তৈৰত্ৰ, দৈৰদ্ৰ। এতিয়া এইকেইটাৰে আমি একোটাকৈ বানান লিখিম। কৈৰক্ৰৰে ক্ৰম, গৈৰগ্ৰৰে গ্ৰহণ, জৈন্যজ্ঞৰে জ্ঞান, জয়বজ্ৰৰে জ্বৰ, মূৰ্ধন্য তৈৰত্ৰৰে ত্ৰয়, দন্ত্য দৈৰদ্ৰৰে দ্ৰব্য। একেধৰণে আন কেইটামান যুক্তাক্ষৰ লওঁ আহাচোন। দৈৱদ্ৰ, পৈৰপ্ৰ, তালব্য শৈৰস্ৰ, দন্ত শৈথস্থ, দন্ত শৈনস্ন, দন্ত শৈৱস্ব। এতিয়া এইকেইটা যুক্তাক্ষৰেও আমি কেইটামান বানান সাজিম। দন্ত দৈৱদ্ৰৰে দীপ, পৈৰপ্ৰৰে প্ৰথম, তালব্য শৈৰস্ৰৰে শ্ৰম, দন্ত শৈথস্থৰে স্থান, দন্ত শৈনস্নৰে স্নেহ, দন্ত শৈৱস্বৰে স্বাধীন। শিক্ষাৰ্থীসকল, এইবাৰ তোমালোকক ক'বলৈ ওলাইছোঁ যুক্তাক্ষৰ মাজত ব্যৱহাৰ কৰি কিদৰে শব্দ সাধন কৰা হয়। আকৌ কেইটামান যুক্তাক্ষৰ চাই লওঁ আহাচোন। ন্যয়চঞ্চ, ন্যয়জঞ্জ, মূৰ্ধন্য নয়দণ্ড, দন্ত দৈধদ্ধ, দন্ত দৈভদ্ধ আৰু দন্ত নৈতন্ত। এতিয়া এইকেইটা যুক্তাক্ষৰ মাজত ব্যৱহাৰ কৰি আমি শব্দ কিছুমান সাজিম। ন্যয়চঞ্চৰে কাঞ্চন, ন্যয়জঞ্জৰে জঞ্জাল, মূৰ্ধন্য নয়দণ্ডৰে পণ্ডিত, দন্ত দৈধদ্ধৰে উদ্ধাৰ, দন্ত দৈভদ্ধৰে উদ্ভিদ আৰু দন্ত নৈতন্তৰে অন্তৰ। এতিয়া আন কিছুমান উদাহৰণ চাই লওঁ আহাচোন। দন্ত নৈধন্ধ, দন্ত নৈমন্ম, মৈপম্প, মৈভম্ভ, লৈপল্প আৰু তালব্য শৈৱস্ব। এতিয়া এইকেইটা যুক্তাক্ষৰো মাজত ব্যৱহাৰ কৰি আমি শব্দ গঠন কৰিম। দন্ত নৈধন্ধৰে বান্ধৱী, দন্ত নৈমন্মৰে সন্মতি, মৈপম্পৰে কম্পন, মৈভম্ভৰে সম্ভাৰ, লৈপল্পৰে কল্পনা আৰু তালব্য শৈৱস্বৰে বিশ্বাস। শিক্ষাৰ্থীসকল, ইতিমধ্যে দিয়া যুক্তাক্ষৰসমূহৰ পৰা তোমালোকে গম পালা যে যুক্তাক্ষৰ আগত ৰাখি কিদৰে শব্দ গঠন কৰিব পাৰি আৰু যুক্তাক্ষৰ মাজত ব্যৱহাৰ কৰি কি ধৰণে শব্দ গঠন কৰা হয়। এইবাৰ তোমালোকৰ আগত কেইটামান যুক্তাক্ষৰ দেখুৱাবলৈ ওলাইছোঁ, যিকেইটা যুক্তাক্ষৰ আমি শব্দৰ শেষত ব্যৱহাৰ কৰিম। চাই লোৱাচোন যুক্তাক্ষৰকেইটা। কৈটক্তৰে শক্তি, ন্যয়চঞ্চৰে মঞ্চ, মূৰ্ধন্য নয়দণ্ডৰে ঠাণ্ডা, দন্ত নৈতন্তৰে চিন্তা, দন্ত নয়দণ্ডৰে আনন্দ আৰু
দন্ত্য নয়ধন ধৰে বন্ধ। আন কেইটামান যুক্তাক্ষৰ তোমালোকৰ কাৰণে দিছোঁ, চাই লোৱাচোন। দন্ত্য তৈনত নৰে যত্ন। দন্ত্য দৈধত ধৰে বুদ্ধি। বৈদব্দৰে শব্দ। ময়বম্বৰে বিলম্ব। তালব্য শৈবস্বৰে বিশ্ব আৰু মূৰ্ধন্য শৈতস্তৰে কষ্ট। মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকেও এইদৰে যুক্তাক্ষৰ কিছুমান লৈ শব্দ গঠন কৰিবলৈ চেষ্টা কৰিবাচোন। আজিলৈ সামৰিছোঁ। তোমালোক কুশলে থাকা।